নমস্কাৰ নিউজ 24 বড়োলেণ্ডৰ ব্ৰেকিং নিউজলৈ সমূহ দৰ্শকক আদৰিছোঁ। আজিৰ ব্ৰেকিং নিউজত মই সুস্মিতা বসুমতাৰী। বিশ্বজুৰি লকডাউন, বিশ্বজুৰি কৰোনাৰ আতংক। লকডাউনৰ সময়ছোৱাত জীৱন নিৰ্বাহৰ বাবে কঠিন হৈ পৰিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ। আজি দৰং জিলাৰ কলাইগাঁও অন্তৰ্গত বালিপুটা শংকৰদেৱ শিশু নিকেতন আৰু ডক্টৰ ভূপেন হাজৰিকা জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক চাউল, দালি, নিমখ, মিঠাতেল, চাবোন আৰু যাৱতীয় সামগ্ৰী বিতৰণ কৰা দেখা যায়। এয়া কলাইগাঁও ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সমিতি উদ্যোগত বিতৰণ কৰা হয়। বিতৰণৰ সময়ত উপস্থিত থাকে ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ আইন উপদেষ্টা বিভাগৰ আহ্বায়ক শ্ৰী বেণুধৰ নাথ, লগতে কলাইগাঁও মণ্ডল বিজেপি কৰ্মী বাবুল চন্দ্ৰ বড়োৰ উপস্থিতিত বিতৰণ কৰা হয়। কিতাপ হওক বা অন্যান্য যিখিনি ধৰক মেছেজ আছে সেইখিনি আপোনালোকে যোগান ধৰি আহিব পাৰিব। তাৰ যোগেদি কি হ'ব, ল'ৰা ছোৱালীসকল পঢ়া শুনাত যেতিয়া ক্লাছ যেতিয়া নাই, গতিকে সিহঁতক পঢ়া শুনাত মনোযোগ নাই। শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগত ৰাজ্যিক বিজেপিৰ আইন উপদেষ্টা বিভাগৰ আহ্বায়ক বেণুধৰ নাথৰ ভাৱ বিনিময় কৰা দেখা যায়। লগতে লকডাউন সময়ছোৱাত চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ কৰে। ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ক্ষেত্ৰত অনলাইন যোগে ব্যৱস্থা কৰাৰ আহ্বান জনায়। অন্যান্য স্কুলত মই দেখি আহিছোঁ। মই মহৰ্ষি বিদ্যাৰ্থী মন্দিৰত গৈছিলোঁ, লিটল ফ্লাৱাৰ স্কুলত গৈছিলোঁ আৰু ওচৰে পাঁজৰে থকা কেইখনমান স্কুলতো গৈছিলোঁ। তেখেতলোকে তেনেকুৱা এটা মাধ্যমেৰে ল'ৰা ছোৱালীখিনিক পঢ়া শুনা পাঠদান কৰি আহিছে। গতিকে মই সেইটোৱে আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকেও তেনেকুৱা এটা ব্যৱস্থা কৰক যাতে ল'ৰা ছোৱালীখিনি যাতে এই পাঠ্যক্ৰমৰ পৰা বঞ্চিত নহয়। এই শিক্ষা বাতৰি সংগ্ৰহ অনন্ত বড়ো, কেমেৰা পাৰ্চন জিতেন বসুমতাৰীৰ সহযোগত নিউজ 24 বড়োলেণ্ড। স্কুল ডক্টৰ ভূপেন হাজৰিকা স্কুলত সকলো আচাৰ্য, শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মত বিনিময় কৰোঁ যে এই COVID-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল লগতে ছাত্ৰ ছাত্ৰীসকলৰ এই শিক্ষাবৰ্ষটো যিখিনি এটা অসুবিধাৰ সৃষ্টি হৈছে আৰু এই শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছে, সেই বিষয়ে কিছু মত বিনিময় কৰিবৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণৰ আমি শিক্ষা ব্যৱস্থা দিব লাগিব, কি কৰিব লাগিব, সেই বিষয়ে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিলোচনা কৰোঁ যে আমি লকডাউনৰ সময়ত এই শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিলেও যে আমি কিছুমান মাধ্যমৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক আমি ঘৰতে থাকি শিক্ষা প্ৰদান কৰিব পাৰোঁ, তাৰ বিষয়ে আমি অকণমান আলোচনা কৰোঁ। গতিকে সকলো এই অঞ্চলৰ ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত যোগাযোগ কৰি হোৱাটছআপ যোগে গ্ৰুপ এটা ক্ৰিয়েট কৰি তেখেতলোকৰ যাতে শিক্ষাৰ যিখিনি পাঠ্যক্ৰম আছে সেইবিলাক লৈ পেলাই ল'ৰা ছোৱালীখিনিক যাতে শিক্ষা প্ৰদান কৰে, পাঠ্য প্ৰদান কৰে, যিখিনি বিষয়বস্তু থাকে শিক্ষানুষ্ঠানৰ। গতিকে এইখিনিকে মই অনুৰোধ জনাইছোঁ এই অঞ্চলৰ অভিভাৱকসকলক। ধন্যবাদ। শিশু নিকেতনখন আমাৰ বিদ্যা ভাৰতীৰ আণ্ডাৰত গঠন কৰা স্কুল। আমি ইয়াতে শিক্ষকতা কৰোঁ, কিন্তু যেতিয়া আমাৰ স্কুলবিলাক বন্ধ হৈ গ'ল কৰোণা ভাইৰাছৰ কাৰণে, তেতিয়া আমি আচলতে বাৰুকৈয়ে বহু সমস্যাত পৰিছিলোঁ। কাৰণ যিহেতু প্ৰাইভেট স্কুলৰ পইচাখিনি দিয়ে আমি কিবা এটা মাননি পাওঁ, সেইখিনি দিয়ে আমাৰ এই আচাৰ্যখিনি চলি থাকে। গতিকে সেইটো আমাৰ বন্ধ হৈ গৈছে। সেয়ে আজি আমাক ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তেওঁলোকে যি সাহাৰ্য আমাক আগবঢ়ালে সেইখিনি পাই আমি অতিকে আনন্দিত হৈছোঁ। আচলতে আমি আমাৰ ল'ৰা ছোৱালীক যে কিবা এটা দিছিল, তাৰ বিনিময়ত যে আমাৰ কাৰণেও কাৰোবাৰ মন আছে বা আমাক যে কোনোবাই মনত ৰাখিছে, সেই কথাখিনি জানি আমাৰ ভাল লাগিছে। আজি আমি কি পাইছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু আমাক তেওঁলোকে আহি লগ কৰি
আমাক যে সঁহাৰি জনাইছে, আমাক যে মাত এষাৰ দিছে এই বিপদৰ সময়ত, সেইটোৰ কাৰণে আমি তেওঁলোকৰ ওচৰত ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ ৰ'ম। যিহেতু আমাৰ গাঁও অঞ্চলত আমাৰ প্ৰতিজন ষ্টুডেণ্টৰ ঘৰত এণ্ড্ৰইড মোবাইল নাই, কিছুমান মানুহৰ হাতত বা কিছুমান ষ্টুডেণ্টৰ গাৰ্জেনৰ এণ্ড্ৰইড মোবাইল আছে, কিন্তু আমাৰ শিক্ষক ষ্টাফত থাকিলেই নহয়, আমাৰ গাৰ্জেনখিনিৰো থাকিব লাগে। তেনে ক্ষেত্ৰত আমি মানে অনলাইন ক্লাছ কৰাত আমাৰ অসুবিধা আছে, সেয়া আমি এতিয়া পদক্ষেপ লৈছোঁ। আৰু আমাৰ যিকোনো কথা আমি নিজে সিদ্ধান্ত ল'ব নোৱাৰোঁ, আমাৰ ওপৰৰ পৰা নিৰ্দেশ আহিব লাগে, সেই নিৰ্দেশ অনুসৰিহে আমি চব কাম কৰিব পাৰোঁ। এতিয়া আমাৰ সংকুলৰ পৰা নিৰ্দেশ দিছে যে প্ৰতি অংকুৰ মুকুলক বাদে আমাৰ 8ম শ্ৰেণীলৈকে আছে ক্লাছ, গতিকে অংকুৰ মুকুলক বাদে বাকীখিনি ল'ৰা ছোৱালী আমাৰ 50 নম্বৰীয়া প্ৰশ্ন কাকত কাটি তেওঁলোকক হোম ডেলিভাৰী দিব দিছে। যিবিলাকৰ হোৱাটছআপ আছে, আমাৰ শংকৰদেৱ শিশু নিকেতনৰ গ্ৰুপ আছে, আমি গ্ৰুপত দি দিম। আৰু যিবিলাকৰ নাই আমি তেওঁলোকক কুৱেশ্যন পেপাৰখন হোম ডেলিভাৰী দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। তেওঁলোকে সেইখিনি ঘৰতে এছাইনমেণ্ট টাইপত যেনিবা আমাক কুৱেশ্যন এনচাৰখিনি কৰি আমাক বহীখিনি জমা দিব, সেইমতে তেওঁলোকক তাৰ পিছৰ নেক্সট ষ্টেপটো আমি ওপৰৰ পৰা যি নিৰ্দেশ আহে সেইমতে আমি পালন কৰিম। আপোনালোকে কিবা অসুবিধাত পৰি আছে নেকি, বা চৰকাৰী বিষয় যিখিনি কিবা ক'ব নেকি, অনুৰোধ জনাব নেকি? এনেই আমাৰতো বহুত অসুবিধাই আছে। আমাৰ স্কুলত মানে বিল্ডিঙৰ কাৰণে গ্ৰেণ্ট লাগে, তাৰোপৰি আমাক চৰকাৰে যেনিবা আমিওতো দেশৰ ভৱিষ্যত নাগৰিক গঢ়াৰ এটা কাৰ্যতে আমিও বৰ্তি হৈ আছোঁ। গোটেইখিনি শিক্ষিত যুৱক যুৱতী আমি এনেকুৱা এটা কাৰ্যত জড়িত হৈ আছোঁ। গতিকে তেওঁলোকেও আমাৰ ফালে কিবা এটা চালে বা তেওঁলোকেও আমাৰ কথা অলপ ভাবিলে আমাৰ ভাল হয়। আমাকো জীয়াই থকাৰ মানে সাহসখন তেওঁলোকে দিলে সেইটো আমি ভাল পাওঁ। গতিকে অসম চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ, গতিকে এনেকুৱা নিকেতনবিলাক বা এনেকুৱা বিদ্যালয়বিলাকলৈ তেওঁলোকে যেন সহায়ৰ হাত আগবঢ়ায়। আপুনি শিক্ষয়িত্ৰী সচেতন মহিলা, আমি বিভিন্ন অঞ্চলত দেখিছোঁ আজিলৈকে কিছুমান মহিলাই ধৰি লওক সজাগতা অৱলম্বন কৰিব পৰা নাই, এই ক্ষেত্ৰত তেওঁলোকৰ সজাগতাৰ ক্ষেত্ৰত আপুনি কি জনাব? আচলতে এই ক্ষেত্ৰত মই তেওঁলোকক কওঁ যে জীৱন থাকিলে দেহা থাকিলে বেহা, গতিকে আমি যদি জীয়াই থাকিব পাৰোঁ তেতিয়াহ'লে আমি চব কামেই কৰিব পাৰিম। গতিকে তেওঁলোকে কিছু কথা হয়তো বুজি পোৱা নাই, যিহেতু বেমাৰটোৰ কথা তেওঁলোকে হৃদয়ংগম কৰি ল'ব পৰা নাই। যিটো বাঘ ভালুক আহিলে আমি দেখা পাওঁ, কিন্তু এই ভাইৰাছটো আহিলে আমি দেখা নাপাওঁ। যদি বাঘ ভালুক হ'লে আমি আঁতৰি দিব পাৰোঁ, কিন্তু ভাইৰাছটোৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ। কিন্তু আমি আঁতৰি থাকিব লাগিব। যদি এই চেইনটো ছিঙিব লাগে তেতিয়াহ'লে আমি ইজনে সিজনৰ পৰা কিছু দূৰত্ব বজাই ৰাখি বা চৰকাৰে যিটো নিয়ম নীতি বান্ধি দিছে, আমি ঘৰতে আবদ্ধ হৈ নিজৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক ভালদৰে সুৰক্ষা দি ৰাখিব লাগে। তাৰ কাৰণে আমি গাঁৱৰ অঞ্চলৰ মহিলাসকলক মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যে তেওঁলোকো সুৰক্ষিত থাকক, আনকো সুৰক্ষিত ৰাখক আৰু নিজৰ ল'ৰা ছোৱালীকো নিৰাপদে ৰাখক। আৱৰি ধৰিছে। এই সম্পৰ্কত ইতিমধ্যে চৰকাৰে বিভিন্ন ধৰণৰ গাইডলাইন আমাৰ ৰাইজৰ হৈ ইতিমধ্যে তেওঁলোকে প্ৰেৰণ কৰিছে। গতিকে সমাজত যাতে প্ৰতিজন ব্যক্তিয়ে যাতে সুস্থ আৰু সবল হৈ থাকে, তাৰ কাৰণে চৰকাৰীভাৱে যিখিনি গাইডলাইন ইতিমধ্যে সমাজলৈ প্ৰেৰণ কৰিছে, সেই আমাৰ প্ৰতিজন নাগৰিকেই যাতে চৰকাৰৰ প্ৰতিটো গাইডলাইন মানি চলে। আৰু এই কৰোণা ভাইৰাছৰ পৰা বচাৰ আমাৰ এটাই উপায় যে আমি নিজকে নিজে ৰক্ষা কৰিব লাগিব, নিজকে নিজকে সচেতন কৰি ৰাখিব লাগিব, সজাগ হৈ থাকিব লাগিব। আমি যাতে কোনো গেডাৰিঙত নাযাওঁ, আমি যাতে প্ৰতিটো মুহূৰ্তত মাস্ক পৰিধান কৰোঁ আৰু ছ'চিয়েল ডিষ্টেঞ্চিংটো যাতে আমি অব্যাহত ৰাখোঁ, আৰু তেতিয়াহ'লে আমি নিজেই বিনা ঔষধে আমি সুস্থ হ'বলৈ এই সমাজত তিষ্ঠি থাকিব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী। গতিকে কৰোণা ভাইৰাছৰ এই যুদ্ধখন দীঘলীয়া হ'ব পাৰে, কিন্তু আমাৰ যিটো সচেতনতা, এই সচেতনতা যদি আমি অব্যাহত ৰাখোঁ তেতিয়াহ'লে কৰোণা ভাইৰাছে আমাৰ পৰা নিশ্চিতভাৱে আঁতৰি যাবলৈ এদিন বাধ্য হ'ব। গতিকে এইখিনি কথা মই আপোনালোকৰ সমাজৰ প্ৰতিজন ব্যক্তিলৈ ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজে সজাগ হওক, আনকো সজাগ কৰক আৰু সুদীৰ্ঘ আয়ু আপোনালোকে লাভ কৰক। এইখিনিয়ে মোৰ ক'বলগীয়া।